নমস্কাৰ, মই তৃষ্ণা মৰমৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। এইফালে অফিচৰ পৰা আহিলোঁ, ভাত কেইটামান খাই লৰালৰিকৈ ওলালোঁ মোৰ এটা বিশেষ কামলৈ বুলি। মনটো বহুত বেছি বেগী, মনটোৱে ক'ত যাওঁ নাযাওঁ লাগিয়ে থাকে। চ' মই ওলালোঁ এতিয়া এটা বিশেষ কামটোলৈ বাৰু আপোনালোককো লৈ যাম। কি বিশেষ কাম আপোনালোকক কৈছোঁ, প্ৰত্যেকটো কথা যদি শ্বেয়াৰ কৰোঁ সেইটো কৰিম নহয় জানো। আৰু এইফালে স্কুটি লৈ যাম, হেলমেট পিন্ধিব লাগিব, যিহেতু 1000 টকা ফাইন ভৰিব লাগিব নহ'লে, সেয়েহে হেলমেটটো পিন্ধি ল'লোঁ আৰু মই এতিয়া ৰেডি হৈ ল'লোঁ, গৈ থাকোঁ এইফালে। আৰু সেইখন হৈছে দিচাং দলং, পাৰ হ'লোঁ, পাই গ'লোঁ। এইটো হৈছে মহেন্দ্ৰৰ ডিলাৰ ছাৰ্ভিচিং চেণ্টাৰ আৰু শিৱসাগৰ টাউনৰ পৰা অলপ দূৰত মানে ছাৰ্ভিচিং চেণ্টাৰটো লৈ আহিলে। আগতে বাৰু শিৱসাগৰ টাউনৰ মাজমজিয়াতে আছিলে আৰু মই গম নাপাওঁ, সেয়েহে বিচাৰি আহি বাৰু এয়া ছাৰ্ভিচিং চেণ্টাৰ পালোঁহি। আহিয়ে দেখিলোঁ মোৰ গাড়ীখনেই ধুৱাই আছে আৰু এইখন ধুৱাই হৈ গ'ল। তাৰপিছত ইফালে ভেকুৱাম মাৰি দিছে, গাড়ীখন অলপ ভিতৰত লেতেৰা হৈ আছিলে, যিহেতু ভাড়া মৰা গাড়ী হয়, ডেইলি ভাড়া মাৰি থকা হয়, সেয়েহে গাড়ীখন বহুত লেতেৰা হৈ যায়। আৰু এইবিলাক হৈছে বহুত আশা, বহুত সপোন আৰু বহুত কষ্ট কৰি লৈছোঁ গাড়ীখন, সেয়েহে বহুত মৰম আছে, আশা আছে। সেয়েহে শিৱসাগৰতে মই থাকোঁ, কিন্তু মোৰ গাড়ীখন থাকে সোণাৰীত, ল'ৰাটোৱে লৈ আহিছে। সেই লৰালৰিকৈ গাড়ীখন চাবৰ কাৰণে দৌৰি আহিছোঁ। গাড়ীখন ৰেডি হৈ গ'ল আৰু এতিয়া মই বিলখন দিবলৈ ভিতৰলৈ সোমাই আহিলোঁ। বিলখন দি লওঁ আৰু এইফালে কথা পাতি ল'লোঁ কিমান হয়। আৰু বিলখন দি ৰেডি হৈ দেৰিও হৈছে বহুত, আৰু মোৰ গাড়ীখন যাবগৈ চৰাইদেউ সোণাৰী হয় মানে, সেয়েহে পটাপট বিলখন দি ল'লোঁ। বিল পাই গ'লোঁ। এইফালে আকৌ সেই মোৰ ল'ৰাটো ৰৈ আছিলে দুইটা। এইফালে গাড়ীখন দেখিয়ে মোৰ কিবা এটা ভাল লাগিল, সেইকাৰণে গাড়ীখনৰ ওচৰতো অলপ ভিডিঅ' কৰি ল'লোঁ দেই। গাড়ীখন ৰেডি হৈ গ'ল, দেখিয়ে ভাল লাগিছে কিবা, আৰু বহুত কষ্ট কৰি লোৱা বস্তু এটা, বহুত বেছি মৰমৰ হয়, সেইকাৰণে মোৰো গাড়ীখন বহুত বেছি মৰমৰ হয়। অকণমান কিবা দাগ চাগ লাগিলে বেয়াই লাগি যায়। আৰু এইফালে চিকিউৰিটি আহি গ'ল আৰু গেট পাছ ল'লে। আমিও এতিয়া ঘৰা ঘূৰি যাওঁ, মই যাওঁগৈ শিৱসাগৰলৈ আৰু মোৰ গাড়ীখন যাবগৈ সোণাৰীলৈ। বহুত দেৰি হয় ছাৰ্ভিচিং আচলতে আহিলে। মহেন্দ্ৰ ডিলাৰ ছাৰ্ভিচিং চেণ্টাৰ যে ইমান দূৰত আৰু ডিমৌ ধাবাৰ নিচেই কাষতে লাগি আছে। আপোনালোকে যদি নাজানে মই কৈ দিছোঁ, হয়তো আপোনালোকে জানিব পাৰে, মই কিন্তু নাজানিছিলোঁ। বিচাৰি আহি পাই গ'লোঁ ছাৰ্ভিচিং চেণ্টাৰটো, যোনটো ডিব্ৰুগড় যোৱা ৰাস্তাৰ কাষতে হয়। ডিমৌ ধাবাখন লগত লাগি আছে, আপোনালোকে জাষ্ট আহিলে দেখিব। তেতিয়া আহি আছোঁ দেই। সেইফালে এইবোৰ আমাৰ ৰাস্তাটো অলপ দেখাই দিছোঁ। আমাৰ এইফালৰ ৰাস্তাবিলাক বহুত বেয়া, কিন্তু বাহিৰৰ ৰাস্তাবিলাক ভাল। কিন্তু শুনিলে কণ্ট্ৰেক্টৰ, ঠিকাদাৰ, মিনিষ্টাৰ এম এল এ সকলোৱে বেয়া পাব। আমাৰ কোনোদিনে ৰাস্তা ভাল নহয়, আমি গাড়ী স্কুটি চলাই ভালেই নাপাওঁ ৰাস্তাবিলাকত।